পোন প্ৰথমে আপোনালোক সকলোকে নমস্কাৰ জনালোঁ। এই ভিডিঅ'টো শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ 5টা খবৰক লৈ বনোৱা হৈছে। স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনোৱা হ'ল। প্ৰথমটো খবৰ হৈছে শিক্ষক দিৱসৰ প্ৰাকক্ষণত দৰমহা নোপোৱা কৰ্মৰত শিক্ষক সমাজৰ হুংকাৰ, চাকৰি নিয়মীয়া নহ'লে সমূহীয়া আত্মজাহ দিয়াৰ হুংকাৰ দিছে। সদৌ অসম চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত দৰমহা নোপোৱা কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই সংবাদ মাধ্যমলৈ শিক্ষক দিৱসৰ প্ৰাক মুহূৰ্তত প্ৰেৰণ কৰে এক বিবৃতি, আৰু সেই বিবৃতিযোগে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি কয়, অনাগত দিনত আৰু আগত আহিবলগীয়া শিক্ষক দিৱসৰ দিনটো প্ৰতি বৰ্ষৰ দৰে এইবেলিও আমাৰ বাবে তিক্ততাদায়ক আৰু জীৱনৰ কলা দিন হৈ আহিছে। আশ্বাস, প্ৰতিশ্ৰুতি আৰু ন্যায্য প্ৰাপ্তিৰ আশাত আমি আজিলৈকে জীয়াই আছোঁ। 1991 চনৰ পৰা 2001 চনৰ ভিতৰত একে পৰ্যায়ত নিযুক্তি লাভ কৰি একাংশই সুখী জীৱন যাপন কৰাৰ বিপৰীতে ৰাজ্যখনৰ আটাইকেইখন জিলাৰে 3 সহস্ৰাধিক শিক্ষকে বিভাগীয় গাফিলতিৰ বাবে আজিও বঞ্চিত আৰু লাঞ্ছিত জীৱন অতিবাহিত কৰি আহিছে। এই সকলো সমস্যা সমাধানৰ ব্যৱস্থা এতিয়া চৰকাৰৰ হাতত। সেয়েহে সমগ্ৰ অসমৰ এই দুৰ্ভগীয়া পৰিয়ালকেইটাৰ স্বাৰ্থত চৰকাৰে সুব্যৱস্থা হাতত ল'ব বুলি আজিও আশাবাদী। পবিত্ৰ শিক্ষক দিৱসত ৰাজহুৱাকৈ এই দুৰ্ভগীয়া শিক্ষকখিনিৰ বাবে চৰকাৰে ভাল বাৰ্তা ঘোষণা কৰিব বুলি আশা প্ৰকাশ কৰি সন্থাৰ সম্পাদক অভয় চৰণ শৰ্মাই এক বিবৃতিযোগে চৰকাৰক সকীয়াই দিয়ে যে অন্যথা আমাৰ শিক্ষক সমাজে আত্মজাহৰ কাৰ্যসূচী হাতত লৈ এই অধ্যায়ৰ পৰিসমাপ্তি ঘটাবলৈ বাধ্য হ'ব। এই হুংকাৰ দিছে শিক্ষক দিৱসৰ দিনাখন যদি চৰকাৰে সমাধান নকৰে তেওঁলোকৰ সমস্যা, তেতিয়াহ'লে কৰ্মৰত যিসকল শিক্ষক সমাজ আছে, সদৌ অসম চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত কিন্তু দৰমহা নোপোৱা এই কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দেখুৱালোঁ। চাওঁ আহকচোন আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ স্নাতক মহাবিদ্যালয়ৰ অনা শিক্ষক কৰ্মচাৰীক বঞ্চনাৰ প্ৰতিবাদ। অহা 5 ছেপ্টেম্বৰৰ পৰা 3 দিনীয়াকৈ কৰ্মবিৰতি পালন কৰিব ডিগ্ৰী কলেজসমূহত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰী। ৰাজ্যখনৰ 33খন স্নাতক মহাবিদ্যালয়ত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে মাহী আয়ৰ আচৰণ কৰাৰ প্ৰতিবাদত অসম স্নাতক মহাবিদ্যালয় অনা শিক্ষক কৰ্মচাৰী সন্থাই অহা 5, 7 আৰু 8 ছেপ্টেম্বৰত 3 দিনীয়া কৰ্মবিৰতি পালনৰ কাৰ্যসূচী ঘোষণা কৰে। তাৰ পিছতো যদি চৰকাৰে ব্যৱস্থা নলয়, তেতিয়াহ'লে সংগঠনটোৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। এক প্ৰেছ বিজ্ঞপ্তিযোগে সভাপতি অংকুৰ কুমাৰ দাস, ভাৰপ্ৰাপ্ত সম্পাদক বসন্ত কুমাৰ ডেকাই অভিযোগ কৰে যে ৰাজ্য চৰকাৰে 2021 চনত ৰাজ্যৰ 33খন স্নাতক মহাবিদ্যালয়ত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণ কৰিছিল যদিও দৰমহাৰ নামত যি মজুৰি নিৰ্ধাৰণ কৰি দিলে সদৌ দিন হাজিৰা কৰা শ্ৰমিকতকৈ কম। মহাবিদ্যালয়ৰ সকলো প্ৰশাসনীয় কামৰ বোজা অনা শিক্ষক কৰ্মচাৰীৰ ওপৰত জাপি দিয়া হৈছে যদিও নিয়মীয়া কৰ্মচাৰীৰ হাৰত দৰমহা আৰু অন্যান্য ভাত্তাসমূহৰ পৰা বঞ্চিত কৰিছে ৰাজ্য চৰকাৰে। এই ক্ষেত্ৰত শাসক দলৰ মন্ত্ৰী, বিধায়ক, সাংসদ আদিক সাক্ষাৎ কৰি ন্যায় প্ৰদানৰ বাবে অনুনয় বিনয় কৰাৰ পিছতো চৰকাৰৰ কোনো সঁহাৰি নাই। আনকি মুখ্যমন্ত্ৰীয়ে সংগঠনক সাক্ষাৎ দিয়াৰ পৰা বিৰত আছে। এই ঘটনাত ক্ষোভিত হৈয়ে সংগঠনটোৱে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ চাওঁ আহকচোন। ৰাজ্যৰ টিউটৰ শিক্ষক সমাজৰ এটা গুৰুত্বপূৰ্ণ খবৰ। যোৱাকালি এই প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা হৈছে যে ৰাজ্যৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলক 1 ছেপ্টেম্বৰ তাৰিখে সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাৰ এটি বিশেষ জৰুৰী সভা গুগল মিট মাধ্যমত অনুষ্ঠিত হয় আৰু উক্ত জৰুৰী সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। টিউটৰসকলক শিক্ষক পদলৈ উন্নীতকৰণৰ সমান্তৰালভাৱে ছেল্ফ বেচ আৰু আপগ্ৰেডেশ্যন বিষয়টিক গুৰুত্ব সহকাৰে লৈ 1 ছেপ্টেম্বৰৰ জৰুৰী সভাখনত এটি উপ সমিতি গঠনৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়। টিউটৰসকলৰ উপ সমিতিৰ ছেল্ফ বেচ বিদ্যালয়ৰ টিউটৰসকলক লৈ গঠনৰ সিদ্ধান্ত লৈছে। শ্ৰীযুত জীৱন তালুকদাৰক সভাপতি,
শ্বেখ আব্দুল্লাহ সম্পাদক হিচাপে লৈ মুঠ 11জনীয়া উপসমিতি ঘোষণা কৰা হয়। ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত ছাৰ বাইদেউসকলৰ কাৰণে এটা ভাল খবৰ লৈ আনিছোঁ মই। বাৰে বাৰে বঞ্চনা হোৱাৰ পিছতো ৰাজ্য চৰকাৰে এইবাৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত এজন শিক্ষকক দিব পুৰস্কাৰ কৰিব কৃতি শিক্ষক বঁটাৰে, সন্মান দিব শিক্ষক হিচাপে, শ্ৰেষ্ঠ শিক্ষক হিচাপে। ৰাজ্যখনৰ ৩৬গৰাকী শিক্ষকৰ ভিতৰত এজন শিক্ষক হৈছে এইজন, যিজনে নেকি অহা ৫ ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱসৰ অনুষ্ঠানত কৃতি শিক্ষক সন্মানেৰে সন্মানিত কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক সন্মান প্ৰদান কৰিব। এটা গুৰুত্বপূৰ্ণ খবৰ। এইখিনিতে বিপুল শৰ্মা এইজন ছাৰৰ নাম। অপ্ৰাদেশিকৃত হাইস্কুলৰ প্ৰতিজন শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। এই সন্মান তথা বঁটা মোৰ অকলে নহয়, সকলো অপ্ৰাদেশিকৃত শিক্ষাগুৰুৰ বাবে পুনৰ সকলোলৈকে আন্তৰিক ধন্যবাদ জনালোঁ। সকলো শিক্ষাগুৰুলৈ ব্যক্তিগতভাৱে ফোন কৰিব নোৱাৰাৰ বাবে ক্ষমা মাগিলোঁ। এইজন বিপুল শৰ্মা ছাৰে সকলো অপ্ৰাদেশিকৃত হাইস্কুলৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু এই সন্মান তথা বঁটা অকল বিপুল শৰ্মা ছাৰৰ নহয়, অপ্ৰাদেশিকৃত শিক্ষাগুৰুসকলৰ বাবে বুলি কৈছে। এইখিনিতে মই বিপুল শৰ্মা ছাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ, আপুনি যদি এই ভিডিঅ'টো চাই আছে বা শুনি আছে, আপোনাৰ হাতত যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পুৰস্কাৰেৰে সন্মানিত কৰিব শ্ৰেষ্ঠ শিক্ষক এই বছৰৰ, সেই সময়ত আপুনি মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতিব চেষ্টা কৰিব বা আপোনাৰ যি অনুৰোধ, সেই অনুৰোধসমূহ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত ব্যক্ত কৰিব বিচাৰিব যে ৰাজ্যৰ এই অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা, চৰকাৰী বিদ্যালয়সমূহৰ সমানে এই অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলে পাঠদান দি আহিছে আৰু অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীসকলৰ যি ছাত্ৰ ছাত্ৰী ইতিমধ্যে বিভিন্ন বিভাগত চাকৰিও পাইছে, একে সমানে চৰকাৰী বিদ্যালয়ৰ সমানে তেওঁলোক ফেৰ মাৰিব পাৰিছে, চাকৰি পাইছে, বিভিন্ন ইঞ্জিনিয়াৰ MBBS ডক্টৰ বনিছে, কিন্তু আপোনালোকৰ পথসমূহ প্ৰাদেশিকৃত হোৱা নাই। এইখিনিতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, যিসকলে এই চেনেলটোত আহিছে, ভিডিঅ'টো চাইছে কিন্তু চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি সোঁফালে থকা বেল আইকনটো প্ৰেছ কৰাৰ পিছত অল অপশ্যনত ক্লিক কৰি থ'ব। এই চেনেলটোত অকল শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰসমূহৰ লগতে শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাসমূহ উত্থাপন কৰা হ'ব। ৰাজ্যৰ অপ্ৰাদেশিকৃত বিদ্যালয়ত কৰ্মৰত শিক্ষক কৰ্মচাৰী, 2013-2021 বৰ্ষত বঞ্চিত শিক্ষক কৰ্মচাৰী, টিউটৰ শিক্ষক কৰ্মচাৰী, ৰাজ্যৰ টেট উত্তীৰ্ণ শিক্ষক কৰ্মচাৰী, অনিয়মীয়া শিক্ষক কৰ্মচাৰী, অংগনবাদী কৰ্মী, সহায়িকা, ৰন্ধনকৰ্মীসকলৰ গুৰুত্বপূৰ্ণ খবৰ, শিক্ষা বিভাগৰ A to Z গুৰুত্বপূৰ্ণ খবৰসমূহৰ লগতে ৰাজ্যৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ শিক্ষা বিভাগ সম্পৰ্কীয় ঘোষণাসমূহ প্ৰতিদিনে আপডেট দি থাকিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো আপুনি শেষলৈকে চোৱাৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ।